Hello guys, and welcome back to my YouTube channel. বহুত দিন বার ভিডিও দিব পৰা নাই মানে ভিডিও দিয়া নাই ইচ্ছাও না ভিডিও বনাই বা মানে অলপ মনো যোৱা নাই কিন্তু সকলোতে গমে পাইছে যে আসাম পুলিচৰ 5000 নতুনকে পদ ওলাইছে সকলোৱে হয়তো গম পাইছে 5000 নতুন 5000 কিবাখিনি পদ ওলাইছে মানে এসআই হয়তো এবিৰ এসআই 144 তাৰপিছত ইউবিৰ কিবা কিবি 51 না কিমান কনষ্টেবলৰ 2300 কিবাখিনি এনেকুৱা মানে বহুতখিনি টোটাল মিলি গ্ৰেড 4 গোটেইখিনি মিলি 5000 সামথিং কিবা পোষ্ট ওলাইছে আৰু এপ্লিকেশন স্টার্ট হ'ব 15 তাৰিখ মানে আজি 14 তাৰিখ অহা কালিৰ পৰা এপ্লিকেশন স্টার্ট হ'ব আজি ভিডিওটো বনাই আছো গতিকে সকলোৰ কাৰণে বহুতেই ভাল খবৰ 26000 যেটো মুখ্যমন্ত্ৰী ঘোষণা কৰিছে 26000 নতুনকে পদ ওলাব সেই 26000 পদৰ ভিতৰত এতিয়াতো 5000 ওলাই গ'ল 5000 টো এডভাৰটাইজমেন্ট ওলাই গ'ল 15 তাৰিখ হ'ব মানে অহা কালিৰ পৰা এপ্লিকেশন স্টার্ট হ'ব বহুতেতো আগৰ পৰা প্ৰেক্টিছ কৰি আছে কাৰণ বহুতৰ পুলিচত যোৱা বহুতে আশা আমাৰো আছিল বাৰু নোহোৱা নহয় পুলিচত বা ডিফেন্সত যোৱাৰ বহুতে আশা আছিল কিন্তু যেটো মোৰ হাইটে নাই বেলেগ কথা কইলা নাই মোৰ হাইটে নাই একাৰণে মই হেতু কথা পিছত কথা পাতিম কিন্তু এপ্লিকেশন স্টার্ট হ'ব অহা কালিৰ পৰা আপোনালোকে এপ্লিকেশন কৰিব পাৰিব ডকুমেন্টছ কি লাগিব আপোনালোক সকলোৱে জানে যদি এডভাৰটাইজমেন্টটো চাইছে তেনেহলে তাতে উল্লেখ কৰি দিছে যে কি ডকুমেন্টছ লাগিব হাই সেকেন্ডাৰী পাছ মেট্ৰিক পাছ এসআই খিনিটো গ্ৰেজুৱেট লাগিব যিখিনি এসআই কাৰণে মানে পঢ়ি মানে এক্সাম দিব তেওঁলোকতো গ্ৰেজুৱেট হ'বই লাগিব কাৰণ গ্ৰেজুৱেট অবিহনে তো এসআই দিয়াটো সম্ভৱ নহয় বাকি যিখিনি হাই সেকেন্ডাৰী পাছ মেট্ৰিক পাছ খিনি তেওঁলোকে কনষ্টেবলত দিব পাৰিব বা গ্ৰেড 4 যিখিনি পছে তেওঁলোকে সেইখিনি দিব পাৰিব সবৰে কাৰণে বেলেগ বেলেগ এলিজিবিলিটি ক্ৰাইটেৰিয়া সবৰে কাৰণে এসআই টু বেলেগ ক্ৰাইটেৰিয়া তেওঁলোকৰ ডিগ্ৰী পাছ হ'ব লাগিব বা যিখিনি কনষ্টেবল হাই সেকেন্ডাৰী পাছ যিখিনি গ্ৰেড 4 তেওঁলোকৰ 10 পাছ হ'লে হয়তো হৈ যাব তেনেকুৱা মানে কথা গতিকে আপোনালোকে যদি এডভাৰটাইজমেন্টটো চাইছে তেনেহলে তাতে ডাইৰেক্ট ক্ৰাইটেৰিয়াটো উল্লেখ কৰিছে এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ৰাইটেৰিয়া বা এজ টু বা আপোনালোকৰ ৰিলেক্সেশ্যন এজ ৰিলেক্সেশ্যন কিমান আছে গোটেইখিনি তাতে উল্লেখ কৰি দিয়ে গতিকে আপোনালোকে যদি চাইছে তেনেহলে নিশ্চয় গম পাইছে আৰু যেটো মুখ্যমন্ত্ৰী ঘোষণা কৰিছিল 26000 পদ ওলাব বুলি 26000 পদৰ যেটো বৰ্তমান সময়ত 5000 পুলিচৰ পদ আছে বাকি এডুকেশ্যন ডিপাৰ্টমেন্টৰ হয়তো 10000 মান পোষ্ট ল'ব মানে টিচাৰৰ পোষ্ট ল'ব বাকি যিখিনি পোষ্টখিনি গ্ৰেড 4 বা গ্ৰেড 3 এনেকুৱা পোষ্ট ল'ব 7000 মান হয়তো গ্ৰেড 3 পোষ্ট ল'ব গতিকে যিসকলে মানে তেনেকুৱা পোষ্টত চাকৰি কৰিম বুলি ভাবি আছে মানে গ্ৰেড 3 লেভেলৰ বা গ্ৰেড 4 লেভেলৰ যিসকলে 8 পাছ 10 পাছৰ খিনি হয়তো গ্ৰেড 4 লেভেলত কৰিম বুলি ভাবি আছে যিখিনি গ্ৰেজুৱেট কৰিছে তেওঁলোকে হয়তো গ্ৰেড 3 কৰিম বুলি ভাবি আছে গতিকে সেইখিনি পোষ্ট হয়তো ওলাব কিছুদিন পিছত আপোনালোকে যদি এডভাৰটাইজমেন্ট ওলাই যায় তেতিয়াহ'লে আপোনালোকে নিশ্চয় জনাই দিম যে কেতিয়া আহে আৰু কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব গতিকে এতিয়াতো বহুতে পঢ়ি আছে এইটো পুৰা কনফাৰ্ম যে গ্ৰেড 3 গ্ৰেড 4 কাৰণে হওক বা পুলিচৰ কাৰণে হওক সকলোৱে পঢ়ি আছে লগতে যিখিনি পুলিচত দিব কনষ্টেবলৰ বা এসআই তেওঁলোকৰতো ফিজিকেলিও তো ফিট হ'ব লাগিব তেওঁলোকে ৰানিং কৰি আছে বা লং জাম্প হাই জাম্প যিখিনি লাগে তেওঁলোকৰ কাৰণে সেইখিনি তেওঁলোকে কৰি আছে গতিকে কম্পিটিশনটো বহুত হাই হ'ব হাই লেভেলৰ কম্পিটিশন হ'ব কাৰণ যোৱাবাৰ বহুতে এক্সাম দিয়া নাছিলে কাৰণ আগৰ পৰা যেটো পইচাৰ খেলটো চলি আছিল গতিকে এতিয়া ভাবিছিল যে এবাৰ পইচা হ'ব তেনেকুৱা পইচাৰ খেল চলিব যাৰ কাৰণে বহুতে পৰীক্ষা দিয়া নাছিল আৰু পৰীক্ষা দিছিলে যদিও এনে দিছিলে এই পৰীক্ষা দিছো আৰু দিছো চৰকাৰী চাকৰি পাও নাপাও কোনো গ্যাৰান্টি নাই চৰকাৰটো পইচা ল'বই পইচা দিয়েতো চাকৰি দিব কিন্তু যেতিয়া সাধাৰণ ঘৰৰ ল'ৰা ছোৱালীখিনি পাইছে তেতিয়া অনুভৱ কৰিছে যে আমিও যদি ভালকৈ দিলে আমিও পালো হয় কিন্তু এইবাৰ কিন্তু তেনেকুৱা হ'ব এইবাৰ সবেই দিব আৰু তো আমি যিখিনি 3rd 4th গ্ৰেডত যেটো পাইছো আমিতো গ্ৰেজুৱেচন কমপ্লিট কৰিলো গতিকে এইবাৰটো আমিও 3rd গ্ৰেডত নিশ্চয় চেষ্টা কৰিম গতিকে পোৱাখিনিও কিছুমানে ট্ৰাই কৰিব গতিকে যিখিনি পাইছে তেওঁলোকে ট্ৰাই কৰিব আমাৰ মোৰ নিচিনা বা বহুতেই আছে অকলটো মই নহয় যে মই কৰিম বুলি ভাবিছো মই কৰিছো আপোনালোকক কৈ দিছো কিন্তু বহুতে নকয় কাৰণ বহুতে হয়তো ক'ব যে তহঁতে পাইছে তাৰ পাছতো কৰছা এনেকুৱা মই কৈ দিছো আপোনালোকক কাৰণ সকলোৱে কৰিব কাৰণ আমি যেটো বিচাৰো তেনেকুৱা বস্তুটো পোৱা নাই কাৰণ আমাৰ ফাইনান্সিয়েল প্ৰবলেম থকাৰ কাৰণে এটো পোষ্টত পাইছো কাৰণে কৰিব লগা হৈছে কিন্তু যদি ভাল পোষ্টত এটা পাল হয় তেনেহলে বেলেগ মাথা নামাৰিল হয় কিন্তু এটো আমাৰ ড্ৰিমটো বেলেগ বা সপোনটো বেলেগ আছিল কিন্তু পালো বেলেগ এটা বস্তু কিন্তু পইচাৰ যেটো প্ৰবলেম গতিকে পইচাটো লাগে যাৰ কাৰণে এটো সৰুকে হলো 20000 21000 দৰমহা হলো কৰি থাকিব লগা হৈছে কিন্তু এটা ভাল পোষ্ট লাগে সকলোৱে বিচাৰে সকলোৱে নিজৰ যেটো বিচাৰা বস্তু এটো পালে সকলোৱে ভাল লাগে গতিকে এটোটো মই বিচাৰা বস্তু নহয় এটো পাই গলো আৰু ভাবি যেটো পাই গলো এই কাৰণে কৰি আছো কিন্তু বিচাৰ বস্তুটো বেলেগ গতিকে সেই বিচাৰ বস্তুটো যদি পাই যাওঁ তেনেহলে আৰু বেলেগ কোনো কাৰণ মাথা নামাৰো গতিকে সেই বিচাৰ বস্তুটো যদি পাওঁ কৰি থাকিম তেল লাগে মানে নোপোৱালৈকে চেষ্টা কৰি থাকিম বয়স টকা লাগে বা নোপোৱালৈকে যেতিয়ালৈকে পাৰো তেতিয়ালৈকে চেষ্টা কৰি থাকিম নিশ্চয় আপোনালোকে কৰি থাকিব আৰু যিখিনিয়ে পুলিচৰ কাৰণে প্ৰিপাৰেচন কৰিছে পুলিচৰ কাৰণে দৌৰি আছিলে কিবা কৰিছিলে তেওঁলোকৰ কাৰণে বহুত বহুত শুভেচ্ছা আপোনালোকে কৰক কালিৰ পৰা এপ্লিকেশন ষ্টাৰ্ট হ'ব কালিৰ পৰা এপ্লিকেশন ষ্টাৰ্ট হ'ব মানে আৰু হয়তো জানুৱাৰী মানত হয়তো ফিজিক্যাল টেষ্টটো পিইটি টেষ্টটো হয়তো হৈ যাব গতিকে এতিয়াৰ পৰা আপোনালোকে কৰক কাৰণ সময় হয়তো বেছি নাই আৰু বহুতে আগৰ পৰা প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ কাৰণে ইমান টেনচন নাই যিখিনি কৰা নাই এপ্লিকেশন ষ্টাৰ্ট হোৱাৰ পিছত বা এডভাৰটাইজমেন্ট ওলাৰ পিছত কৰিম বুলি ভাবিছিলে তেওঁলোকৰ কিন্তু অলপ প্ৰবলেম হৈ যাব গতিকে এতিয়াৰ পৰা কৰক সময় এতিয়াও আছে হয়তো 2 মাহৰ পাছত হয়তো ফিজিক্যাল টেষ্ট হ'ব গতিকে কৰক আৰু তাৰ পিছত ৰিটেন টেষ্টৰ কাৰণে বহুতে পঢ়ি আপোনালোকে যদি ইউটিউবত যদি ভিডিঅ' আছে আজিকালি আৰু ইউটিউবত আজিকালি ফ্ৰী ক্লাছ প্ৰায় নোহোৱা নিচিনা হৈ গৈছে সকলোৱে পেইড ক্লাছ সকলোৱে পইচা দি ক্লাছবিলাক কৰে মানে সকলোৱে পইচাৰে খেল বৰ্তমান সময়ত মানে পইচা নোহোৱাকৈ কোনো ধৰণৰ মানে ইউটিউব চেনেলো নোহোৱা আছে আগতে বাৰু আছিলে পইচা নোহোৱাকৈ ইউটিউব চেনেল কিন্তু বৰ্তমান সময়ত পইচা নোহোৱাকৈ চলোৱা ইউটিউব চেনেল প্ৰায় নাই এতিয়া কিন্তু
চবতে পইচা চলে, চবৰে পেইড ক্লাছ আৰু কম্পিটিশ্যন বহুত বেছি। আপোনালোকে লাইভ ক্লাছ এটা যদি চায় তেনেহ'লে গম পাই যাব। আগতে যেতিয়া আছিলোঁ 9-10 মান আছিলোঁ তেতিয়া মোৰ এটা সপোন আছিলে যে ডিফেন্সত যাম, মানে আৰ্মিত যাম, CRPFত যাম, পুলিচত যাম, তেনেকুৱা মানে এটা সপোন আছিলে। সপোনটো সকলোৱে থাকে, কাৰণ মানে এনেকুৱা আছিলে যে এনেকুৱা মানে চিন্তাটো আছিলে যে মানুহটো মৰি গ'লেও সন্মানটো পাই যাম, তেনেকুৱা এটা সপোন আছিলে, তেনেকুৱা এটা কথা আছিল, মানে ভাৱটো আছিলে মনৰ। কিন্তু যেতিয়া যোৱাবাৰ পুলিচত ইণ্টাৰভিউ দিবলৈ গ'লোঁ তেতিয়া হাইটত মই কেঞ্চেল হৈ গ'লোঁ 1 চেণ্টিমিটাৰৰ কাৰণে, নে 1 চেণ্টিমিটাৰ নে 1.5 চেণ্টিমিটাৰ কিবা কাৰণে মানে হাইটত কেঞ্চেল। গতিকে সেইকাৰণে সেইটো লেভেল একদম বাঢ়ি দিলোঁ। আৰ্মিত বাৰু হৈ লয়, আৰ্মিত যিহেতু 160 লাগে, গতিকে আৰ্মিত হৈ গ'লে, কিন্তু সেইটো লেভেল একদম বাদ দি দিলোঁ। কিন্তু সপোনটো যিহেতু আছিলে, কিন্তু সপোনটো পূৰণটো নহ'ল, কাৰণ কিছুমান বস্তু বিচাৰিলেও পোৱা নাযায়, কিছুমান বস্তু পোৱা নোপোৱাৰ মাজতে আমাৰ জীৱনটো চলি যায়। এতিয়া যিহেতু গ্ৰেজুৱেশ্যন কমপ্লিট হ'ল, গ্ৰেজুৱেশ্যন কমপ্লিট হোৱাৰ পাছত যিহেতু 3rd গ্ৰেডৰ এটা পোৱাটোৰ এটা আশা আছে, বা মোৰ যিহেতু কমাৰ্চৰ লাইনৰ মানুহ, মোৰ বেংকত চাকৰি কৰা বা তেনেকুৱা অলপ লাইনত মানে যোৱাৰ অলপ মানে মোৰ সপোন আছে বৰ্তমান সময়ত। যিহেতু কমাৰ্চত পঢ়িলোঁ, গতিকে বেংকৰ লাইনত যোৱা বা অলপ 3rd গ্ৰেডৰ অলপ আপগ্ৰেড মানে ওপৰ লেভেলৰ পষ্টত কৰাৰ মানে অলপ সপোন আছে, কিন্তু পোৱা নাই। 4th গ্ৰেডত পাই আছোঁ হয়নে? গতিকে সেই সপোনটো পূৰণ কৰিবলৈ নিশ্চয় চেষ্টা কৰিম। পাৰোঁ বা নোৱাৰোঁ সেইটো সময়ত দেখা যাব, কিন্তু চেষ্টাটো সকলোৱে কৰে। কিছুমান বস্তু চেষ্টা কৰিলে পৰা যায়, কিছুমান বস্তু চেষ্টা কৰি পোৱা নাযায়, কাৰণ হাইটটো মই চেষ্টা কৰি এতিয়া বঢ়াব নোৱাৰোঁ। যিখিনি হ'ল হৈ গ'ল, আৰু ইয়াৰ পিছত আৰু বঢ়াৰ হয়তো সম্ভাৱনা নাই। কিন্তু যদি মই পঢ়াটো নিশ্চয় নিজে অলপমান টাইম বঢ়াই, যদি আগতে 4 ঘণ্টা পঢ়িছিলোঁ এতিয়া 5 ঘণ্টা 6 ঘণ্টা পঢ়াই সেই লেভেলটো বঢ়াব পাৰিম। কিন্তু হাইটটো সহজতে বঢ়াটো সম্ভৱ নহয়, বা যিবিলাক ফিজিকেলি ফিট নহয় তেওঁলোকে ফিজিকেলি ফিট হোৱাটো ইমান সম্ভৱ নহয়। কিন্তু যিখিনি এডুকেশ্যনৰ ক্ষেত্ৰত সেইখিনি মানে বঢ়াব পাৰি, কিন্তু ফিজিকেলি বা মেডিকেলি প্ৰব্লেম থকা বস্তুবিলাক সহজতে ঠিক কৰিব নোৱাৰি। গতিকে কিছুমান বস্তু পোৱা নোপোৱাৰ মাজতে সপোন সকলোৰে থাকে, কিন্তু সেই সপোনটো কিছুমানৰ পূৰণ হয়, কিছুমানৰ পূৰণ নহয়, কিছুমানৰ সেই সপোনটোৰ তলত ৰৈ যায়, কিছুমানে সপোনতকৈ হয়তো ভাল কিবা এটা পাই যায়, তেনেকুৱা হৈ যায় মানে। গতিকে পোৱা নোপোৱাৰ মাজতে আমাৰ জীৱনটো চলি যায়। গতিকে এনেকুৱা কথা। এতিয়া যিখিনিয়ে পুলিচত কৰিম বুলি ভাবিছে তেওঁলোকে কিছুমানে পাব, কিছুমানে হয়তো পুলিচত কনষ্টেবলত কৰিম বুলি ভাবিছিলে, কনষ্টেবলত তেওঁলোকৰ মানে সপোন আছিলে, কিন্তু যাব হয়তো SIত পাই যাব পাৰে। এনেকুৱা ধৰণৰ কথা। বিচৰাতকৈ হয়তো ভালো পাব পাৰে, বিচৰাটোতকৈ হয়তো বেয়াও পাব পাৰে, বিচৰাটো হয়তো নাপাব পাৰে, তেনেকুৱা কথা। তেনেকৈ চলি যাব। গতিকে যিখিনি পষ্ট ওলাইছে 5000, সেইখিনিৰ কাৰণে যি প্ৰিপেৰেশ্যন কৰিছে তেওঁলোকক শুভেচ্ছা থাকিল। ভালদৰে পঢ়া, ভালদৰে এক্সাম দিয়া, ভালদৰে ফিজিকেল টেষ্ট দিয়া, SI সকলৰ কাৰণে ভালদৰে যিহেতু এক্সাম দিব লাগিব, SI নিদিওঁ, এইবিলাক মই নিদিওঁ, আৰু মই সেইবিলাক একদম বাদে দিওঁ। মই এতিয়া চিভিল লাইনত মাথা মাৰিম বা বেংকিং লাইনত মাথা মাৰিম, তেনেকুৱা মাথা মাৰিম। যিয়াত মাথা মাৰে সকলোৱে মাথা মাৰি থাকক। সকলোৱে যিহেতু কিবা এটা লাগে, অকণে কিবা এটা লাগে যিটো পৰিয়ালটো চলাব পাৰিবা, মানে ফাইনেন্সিয়েলি ঘৰৰ মানুহক বা পৰিয়ালক হেল্প কৰিব পাৰি। গতিকে সকলোৱে কিবা এটা লাগে মাত্ৰ, যি নহওক।